দেখিবলৈ ৰেষ্টুৰেণ্টৰ নিচিনা নহ'লেও খাবলৈ কিন্তু একদম ৰেষ্টুৰেণ্ট টাইপৰ চিকেন কাৰী। এয়া মাংসত হালধি নিমখ আৰু মছলাবোৰ এড কৰি এনেকৈ ৰাখি দিলোঁ। ইয়াত দৈ এড কৰিলোঁ। দৈ এড কৰাৰ পাছত এনেকৈ ৰাখি দিলোঁ অকণমান টাইম। তাৰপিছত এয়া কেৰাহীত পিঁয়াজ নহৰুখিনি আপোনালোকে পেষ্ট কৰি দিব, মই দিয়া নাই এলাহত। জলকীয়া, তাৰপিছত বিলাহী, তাৰপিছত এইখিনি ভালকৈ এনেকৈ সিজিব দিব, পূৰা গ্ৰেভি হৈ যাব দিব। তাৰপিছত ইয়াত এইখিনি এড কৰি দিব। তাৰপিছত ঢাকনা লগাই দিব, নিজে নিজে পানী ওলাব, মানে কম জুইত দিব। নিজে নিজে পানী ওলাই লৈ এনেকৈ উতল আহিব। তাৰপিছত এয়া অলমষ্ট ৰেডি হৈছে আৰু এয়া চাওক নিজে নিজে, আপোনালোকে পানী নিদিব। তাৰপিছত লাষ্টত লং ইলাচি এড কৰিব, তাৰপিছত ধনিয়াও দিব পাৰে, মোৰ তাত নাছিলে। আৰু এয়া ৰেডি হৈ গ'ল দহি চিকেন কাৰী। তাৰপিছত বহুত টেষ্টি হয়, আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। বাই বাই।